নমস্কাৰ ৰেঙনি টিভিত সম্প্ৰচাৰিত হোৱা স্বাভিমান ধাৰাবাহিকখন ইতিমধ্যে অন্ত পৰিল আপোনালোকে স্বাভিমান ধাৰাবাহিকখনক আৰু মোৰ চৰিত্ৰটোক আৰাধ্যাক যি অভূতপূৰ্ব মৰম আৰু সহাৰিৰে উপচাই তুলিলে সেয়া চিৰস্মৰণীয় হৈ ৰব স্বাভিমানৰ পৰিয়ালৰ হৈ মই আপোনালোক সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰে পৰা সেই একেটা সময়তে ৰেঙনি টিভিত এখন নতুন বাস্তৱধৰ্মী ধাৰাবাহিক আৰম্ভ হ'ব যাৰ নাম দুবৰীৰ দলিচা এই ধাৰাবাহিকখন পৰিচালনা কৰিছে আমাৰ সকলোৰে মৰমৰ জ্যেষ্ঠ অভিনেত্ৰী পৰিচালক ইনু বৰুৱা বাইদেৱে এই ধাৰাবাহিকখনক দুবৰীৰ দলিচাকো আপোনালোকে একে মৰম আৰু সহাৰি যোগাব বুলি মোৰ বিশ্বাস থাকিল ভালে থাকিব ধন্যবাদ পাৰি বাতে বাতে খেৱালি সিঁচি গধূলি গদকি তুমি খৰতালিবা কুঁৱলী ৰব গুণ্ঠন খুলি হাঁহিবা আধা সজা খেতেৰিৰ দাঁতি থুপি থুপি তৰালি সিঁচি